মনৰ পাহি হানি কলিজাৰ চাকি জালিলে দীপালি বুকুৰ অগনি জালি পাৰতে সাজিলে স্মৃতিৰ দেও প্ৰেমৰ সুৰভি ঢালি স্বামীকো তৰিলে দেখকো ৰাখিলে নিজকে দিলে বুলি জয়া নাই অসমীয়াৰ চেনেহৰ যি সতী জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া অসমীয়া কৃষ্টি সংস্কৃতি আৰু সভ্যতা নিৰ্যাতিত নিষ্পেষিত দুখীয়া গাঁৱলীয়া কৃষক বনুৱা অসমীয়াহে অৱহেলিতভাৱে জীয়াই ৰাখিব পাৰিছে যিবিলাকেৰে আজিও আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ অসমীয়া বুলি জগতত চিনাকি দিব পাৰোঁ গতিকে অসমীয়া জাতিৰ মৃত্যুবান এই হোজা দুখীয়া গাঁৱলীয়া অসমীয়াৰ হাতত আজি তোৰে তেজল বদন মুলিন কিয় অসমীয়া দেখা দুৰ্গমত পাহাৰ কিনি লুংঘিছিলে ডেকা দি সুন্দৰ শংকৰে লৈ কৰিছিলে সুন্দৰ শংকৰে লৈ কৰিছিলে দেখুৱাইছে জগত জুৰি অসীম বাহুৰ বল অসীম বাহুৰ বল দেখুৱাইছে জগত জুৰি অসীম বাহুৰ বল অসীম বাহুৰ বল সিও যে তোৰ নাই কিয় অসমীয়া দেখা অসমীয়া দেখা অসমীয়া দেখা জনতা হ'ল সীমাহীন শক্তিৰ আধাৰত বিশ্বত এনে নজিৰ নাই য'ত সৰ্বসাধাৰণ জনতাৰ শক্তি কেতিয়াবা মষিমূৰ হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ দৃষ্টিত ৰাজতান্ত্ৰিক সামন্তবাদী তথা পুঁজিবাদী যিকোনো শোষণ নিষ্পেষণৰ বিৰুদ্ধে শ্ৰমিক কৃষকৰ সংগ্ৰামেই হ'ল আটাইতকৈ শেষ অস্ত্ৰ সেয়ে ৰাভাই কৈছিল আমি বনোৱা গোটেই বিশ্বৰ শ্ৰমৰেই সৈন্যদল বিশ্ব শাসন আমিয়েই কৰিম নকৰো শোষক দল সিহঁতৰ দিন সেই হ'ব শেষ জাগি উঠিব জনগণ ৰঙা সূৰুজৰ জ্যোতি পৰিব ধৰাত সমানে সমানে অনুক্ষণ জনগণৰ সমন্বিত শক্তিৰ হাতত সদায় শাসক গোষ্ঠীৰ